everyone, welcome to our Barsha Bhaskar vlog. Aru hoyto attire dekhi gom paise je amar আজি কত যাব ওলাইছো aru amar bihu already lagise no already lagi gol aru ami goi asu eta photoshoot koriboloi juntu photoshoot apnaloke sonkale dekha pabo photos videos reels আমাক রিলস জগতত বহুত মৰম দিছে হঠাৎকে বহুত মৰম দিছে আৰু বহুত ভিডিও ইমান ধুনীয়া ধুনীয়াকে ভিউজ হৈছে কমেন্ট লাইক কমেন্ট কৰিছে থ্যাংক ইউ সো মাচ ফৰ দোজ লাভ এণ্ড শেয়াৰ্স আৰু বলকচোন সামাজিক কোট যাম আৰু কোনে আমাৰ ফটোশুট কৰিব আৰু ক'ত ফটোশুট কৰিম সেইটোৱে আৰু মোৰ কথা নাজানো কিন্তু আমাৰ জানক আজি একদম ফালি দিছে ইমান ধুনীয়া লাগিছে লাইক মই আজি প্ৰথমবাৰ মই গালি চালি খাই ওলালো সেইকাৰণে মই নকওঁ বেছি আমাৰতো ছোৱালী মানুহৰ স্বভাৱ থাকে ন আমাক অলপমান টাইম বেছি লাগে বেছি লাগে ছোৱালী মানুহক নহয় অকমান বেছি মই 1 ঘণ্টাতে ওলাই কাৰণ এবাৰ যদি লিপষ্টিকটো সানিছে আকৌ কৰি হলে নহল চাব আকৌ কিবা পাউডাৰ সুদাৰ কমিছে নেকি আকৌ এবাৰ লগাব সেই এটা বস্তুকে দুবাৰ তিনিবাৰ মান কৰি থাকিলে মানে কি হয় টাইমটো সদা টাইম মেইনটেইন কৰিব লাগে টাইম যদি মেইনটেইন কৰিব নোৱাৰা তেতিয়া আমি ছোৱালী কিটাই গম পাও আমাৰ কেনেকুৱা সেইটো আমি গম পাও ন আপোনালোকৰ একোৱে নাই খালি পিন্ধিলেই হ'ল সেইটোৱে আৰু তাও ইমান ধুনীয়া লুক দিছে দেখি কিনে গ্লো কৰি থাকে মই কওতো আৰু কি হৈছে ইমান হঠাৎকে হৈছে আসলতে মানে যত আমি ফটোশুট কৰা কথা আছিল সেই কথাটো যাই পেলাই চেঞ্জ হৈ গল মানে কি হল ফটোশুট কৰিলে হয়তো দুজনে বেটাৰ কাৰণ যদি 3জন 4জন মানুহ হৈ যায় অকমান অসুবিধা হৈ যায় মানে ফটোগ্ৰাফাৰজনৰহে অসুবিধা হয় আমাৰ অসুবিধা নহয় তেতিয়া অলপমান প্ৰব্লেম আহি পৰে সেই কাৰণে ভাবিলো আমি ফটোগ্ৰাফাৰজন চেঞ্জ কৰিলেও কাৰণ যাৰ লগত প্ৰথম উঠা কথা আছিল তেখেতো বহুত ভাল ফটো উঠাই আচলতে আৰু আমাৰ খুব মৰমৰ হয় নামটো মেনশ্যন নকৰো আৰু আৰু এতিয়া আমি অকমান দূৰত গৈ আছো আৰু এতিয়া ইমান খৰধৰকে ওলালো আৰু যত আমি ফটোশুট কৰা কথা আছিল ইফালদি গলে তাই দুটামান গহনা পালো ঢোলবিৰি আৰু জোনবিৰি তাইৰ লগত নাই গতিকে এতিয়া আমি বেলেগ চাইডেদি আহিলো এতিয়া ঢোলবিৰি জোনবিৰি পাও নে নাপাও নাজানো কিন্তু যিমান পাৰো ল'বলৈ চেষ্টা কৰিম যিকোনো সৰু দোকান হওক জুৱেলাৰী দোকানত সোমাই দিম আৰু ঢোলবিৰি জোনবিৰিটো মাছবি লাগিবই কাৰণ বিহুৰ শ্বুট যেতিয়া ঢোলবিৰি জোনবিৰি নহলে আধৰুৱা হৈ থাকিব গতিকে আমি আহি পালো এতিয়া বৰ্তমান এখিনি বিজনী কি পালো বিজনী টাউনত সোমালো আৰু এতিয়া বিজনী টাউনত সোমাই পেলাই চাওঁ ৰ'ব কি পাওঁ কি নাপাওঁ নাই এইফালে আমাৰ ফটোগ্ৰাফাৰ আহি পালে আৰু লোকেশ্যনত কিন্তু আমাৰ এতিয়া ৰেডি হোৱাই নাই কি যে জ্বালা নহয় এইবোৰ সেইকাৰণে দোকান চাই আছো ৰ'বা কি যে জ্বালা নহয় এইবোৰ বিয়া পাতিলাও পালা ভাগ্য ভাল আমি পালো দোকানখন বোলে ঘূৰাও কি যে কওঁ ঘূৰা দোকান কোনে ঘূৰোৱা গাড়ী ঘূৰাব নালাগে উই আপুনি চোৱা একদম ঠিকছে গালি চালি খাই একদম মানে আজি মোৰ পুৰা ওলাই দিলে আৰু মোৰ ওপৰত একদম যিমান খং চং আছিল চব ওলোৱাৰ পিছত এতিয়া পাইছো জোনবিৰিও পাইছো ঢোলবিৰিও পাইছো কিন্তু এডাল পিন্ধিলে হ'ল আৰু ইমান পিন্ধিব নালাগে সেইকাৰণে ঢোলবিৰিডালে পিন্ধিব দিলো আৰু লগতে আমাৰ ফটোগ্ৰাফাৰ একদম আগে গৈ আছে ফটোগ্ৰাফাৰ একদম বাইকত গৈ আছে আৰু নহয় বস্তু এটা নাপালে টেনশ্যন লাগি থাকে ন কাৰণ বিহুৰ যিখিনি অলংকাৰ থাকে সেইখিনি যদি শুদ্ধ ৰূপত নিপিন্ধে মানে ভাল নালাগে আচলতে সেইকাৰণে মাজতে কেনচেল কৰাৰ কথা উঠিছিল আজি কেনচেল কৰি দিওঁ তথাপিও অসমীয়া গহনা হিচাপে গলপতাডাল পিন্ধিছে বাৰু কিন্তু যেতিয়া আমি কম্পিটিশ্যন কৰোঁ বা কম্পিটিশ্যন ভাগ লওঁ তেতিয়া আমাৰ গলপতাডাল নহ'লেও হয় আমাৰ ঢোলবিৰি জোনবিৰি হ'লেও হয় গতিকে সেইখিনি আৰু কৰি চাওঁ কেনেকুৱা হয় আজি ফটো উঠাই সেইটো চাওঁ মুডটো অলপ লাইনত আনি আছোঁ আৰু এতিয়াহে আহি আছে লাহে গহনা ফুল মালা আৰু আমাৰ ফটোগ্ৰাফাৰে আমাক ক'ত লৈ যাই আছে আমি ক'বই পৰা নাই সিগনেল দিছে লোকেশন ক'তনো হ'ব পাৰে আৰু সঁচাকে প্লেচটো খুবেই ধুনীয়া চাওকচোন ক'ত লৈ যাবহি আমাক নাজানো ক'ত লৈ যায় আপোনাৰ খংটো কমিলে অকমান নহয় আমাৰতো খংটো তেনেকুৱাই ন খংটো লগে লগে উঠে লগে লগে কমি যায় আমি ধৰি নাথাকো কেতিয়াও কিন্তু ছোৱালীবিলাকে খং উঠিলে মুখখন ফুলাই থাকে কিমান যে মানে অভিমানবোৰ মানে সেইখন হাকৰ কথা কৈছে আচ্ছা আৰু চাওক লোকেশ্যনটো আসলতে খুবেই ধুনীয়া
আৰু বলকচোন আমি যাম এতিয়া লোকেশ্যন আৰু পালোহি আমাৰ লোকেশ্যন আৰু কোন হয়নো এজন ফটোগ্ৰাফাৰ চিনি পাইছেনে হয় এইজনে হৈছে আমাৰ মৰমৰ কন্দৰ্প ভাইটি আমাৰ আজিৰ ফটোগ্ৰাফাৰ এইবোৰ আমাৰ যোগাৰ কৰে বস্তু না পাহৰি আহিছো ইনকা গালি দিছে মোক চাও ফুল লুকটো দিও চাট পাতন ধৰে এনেকা আছিল মোৰ খানা ক'ত যে সাৰ চং চলেগা হাজয় এইখন বান্ধি লওঁ অলপ বান্ধি লওঁ ইনষ্টাত আহি আছে ইনষ্টা পৰীক্ষা কৰি দিওঁ তেতিয়া মাইকলাই দে এই আমাৰ ফটোশুট চলি আছে আৰু এয়াই আছিল কেমেৰামেন যাৰ আমি কথা কৈ আছিলো এতিয়া নামটো নিজে কৈ দিয়া মোৰ নাম কন্দৰ পৰাই আৰু ইনষ্টাগ্ৰাম আইডিটো কৈ দিয়া বহুত ধুনীয়া ক্লিক কৰে কন্দৰ পৰাই ফটোগ্ৰাফি বুলি আছে আৰু জাষ্ট ৰিসেন্ট হিনা কাশ্যপৰ ইমান ধুনীয়াকে ৰিলছ বনাইছে ফটো ক্ৰেডিট চব গোজ টু ইউ এণ্ড আমাৰ আজি যি ফটো ভিডিঅ'জ আৰু যি আহিব ৰিলছ আহিব সেই চব বস্তুৰে ক্ৰেডিট কন্দৰ্প ভাইটিৰ চ' আপোনালোকে চাব আমাৰ ইনষ্টাগ্ৰাম আইডি চাব আৰু ছাৰটো খুবেই বিজি নকওঁ আৰু না উঠি লওঁ আগতে ফটো তাৰপিছত ব্লগ বনাই আছোঁ আমাৰ ফটো শ্বুট হৈ গ'ল হ'ল নাই হ'ল হৈ গ'ল আজি আৰু বিহুৰ শ্বুট একদম ভালে হৈ গ'ল আৰু শ্বুটকেইটা ইমান ধুনীয়া হৈছে ফটো যেতিয়া ওলাব তেতিয়া আপোনালোকে দেখা পাব আমি কেনেকৈ শ্বুট কৰিছোঁ ন আৰু এটা মজাৰ মস্তি আছিল আমাৰ সেই মানে ক্লিপছটো ল'ব নোৱাৰিলোঁ চাইকেলৰ পৰা দুটাই আজি পৰিছিলোঁ আমি গতিকে এইফালে কন্দৰ্প ভাইটি আছে বস্তুবিলাক সামৰি আছে সকলোখিনি আৰু জেগাটোৰ কি নাম ভাইটিখিনি এই জায়গাটো কি নাম মানিকপুৰ ভাটিপাৰা আমি মানিকপুৰ ভাটিপাৰাত আহিছোঁ ফটোশ্বুট কৰিলোঁ আৰু ঢোলটো দিছে আজি মোৰ ভাইটি অভিজিত ভাইটিয়ে দিছিল ঢোলটো আৰু ইফালে ধুতি আনিছিলোঁ ধুতিখন থলোঁ চুৰিয়াখন ল'লোঁ কন্দৰ্প ভাইটিৰ হয় তাৰপিছত আকৌ কি আনিছোঁ পেপাটো দিছে মোৰ ভাইটি গোবিন্দ গতিকে সকলোৰে পৰা এটা বস্তু খুজি বস্তুখিনি কৰিলোঁ আৰু কেনেকুৱা হৈছে নাজানো ফটোবোৰ যেতিয়া ওলাই তেতিয়া গম পাম আমাৰ আশাটো ভালেই হৈছে ন কাৰণ আমি আৰু আজি আমাৰ অঘটনত কিন্তু ফটো উঠা হৈছে চুনবিৰি ঢোলবিৰি গালি চালি কাজিয়া কাৰ মাজত নহয় কাজিয়া চবৰ মাজতে হয় কিন্তু সেইবোৰ কাজিয়া নাই আমাৰ কাজিয়া নাছিল কিন্তু অলপ মানে সেইখিনিতে শেষ কৰিব লাগে আপোনালোককো কওঁ যদি কোনোবা আছে নিউ কাপোল বিয়া হৈছে যিখিনি কাজিয়া লাগে সেইখিনিতে সমাপ্ত কৰি দিব লাগে ন ধৰা-ধৰি কৰি থাকিব নালাগে নহ'লে সেইবিলাক বাঢ়ি গৈ থাকে ন বাই বাই ৰিয়ানা কি লাগে নো তাই কি কাম কৰিছে মই যিবিলাক চেলফি মাৰিছোঁ মোৰ মোবাইলত আছে আৰু তাইৰ মোবাইলত থাকোঁতে মই বিচাৰি আছোঁ তাই মোক নেদে এতিয়া মোৰখিনি মানে তাই আগতে ষ্টেটাছ লগাব ইমান বমাইছ কিয় তুমি ইমান বমাইছ কিয় সেইটো কোৱা আগতে মোক ভাল পোৱাৰ কাৰণে সি পুৰা আগতে মোৰ হেৰিবিলাক লৈ লৈছে আৰু এতিয়া মোৰ পৰা বিচাৰি আছে বদমাছে I love you আমি গৈ আছোঁ এতিয়া ঘৰৰ অভিমুখী হৈছোঁ আৰু লগতে সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে অসমীয়া
নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু আমাৰ দৰে হাঁহি ফূৰ্তি কৰি থাকক কাইজা কৰি হাঁহি ফূৰ্তিৰে থাকক আমি যেনেকৈ কাইজা কৰি হাঁহি ফূৰ্তিৰে থাকোঁ একচুৱেলি এইটো আমাৰ অপেন চিক্ৰেট যে আমি কাজিয়া কৰিলেও ভিডিঅ' আৰু ফটোৱে কিন্তু আমাক ঠিক কৰি দিয়ে ঠিক কৰি দিয়ে আৰু ইমান ধুনীয়া এইটো যাতে চলি যায় ভয়ো লাগে মাজে মাজে এনেকৈ দলি মাৰি পেলাব নেকি নহয় মোক মানে কি কৈছে জানা ঘৰৰ মানুহে কৈছে আৰু তাইক কেতিয়াও লাই দিব দিয়া নাই আচলতে এতিয়া মই মানে সাহস পাইছোঁ সেইটোৰ কাৰণে লাই নিদিওঁ আৰু মানে তাইক হ'ব